খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই আজি বেলশৰৰ মন্দিৰত আছোঁ যিহেতু মাঘৰ 1 তাৰিখ সেইবাবে বেলশৰৰ মন্দিৰত আহিছোঁ আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে ইয়াতে আমাৰ মানে ভিনদেউ আৰু বাইদেউ মানে বস্তু লৈ আছে থাকিৰ বস্তু মানে ঠগি দিয়া ইয়াত বস্তু পায় বহুত ইয়াৰ পৰা ল'ব পাৰি হাত ভৰি ধুই পেলাই মানে ইয়াতে মানে ঠগি আনিছে ঠগি দিব পাৰি ইয়াতে লাইন ধৰিছে চাওকচোন কিমান লাইন লাগিছে ঠগি দিব লাগি আজি বহুত লম্বা লাইন ইয়াত ধূপ আৰু অন্যান্য কুপন লওক আৰু ইয়াত পায় চাকি তাৰপিছত ইয়াত বেলপাত ল'ব পাৰিব মানে পায় মানে সকলোবোৰ বস্তু ইয়াতে এইখিনি লৈ ল'লোঁ এতিয়া ঠগি দিবৰ বাবে ধূপ চাকিও ল'লোঁ মানে চেণ্ডেলবোৰ থ'ব পাৰি মজুৰা ইয়াতে থৈ দিলোঁ চেণ্ডেল আৰু এতিয়া মানে মন্দিৰত যাম এতিয়া মানে মই ভৰি হাতখন ধুই লওঁ ইয়াতে ওলাই আছোঁ লাইন পাতিব লাগিব ঠগি দিবৰ বাবে এতিয়া সকলোৱে লাইন পাতি আছে মানে লাইনত আছোঁ আৰু ঠগি দিব যাবে আমি এতিয়া লাইনত আছোঁ ইয়াৰ পৰা মানে এনেকৈ যাই মানে তাতে সুবিধা দিব লাগিব বহুত লম্বা লাইন গাই আছে বহুত আছে মন্দিৰত কিমান মানুহ আছে চাওক আপোনালোকেও সেয়া কৰি আছে সকলোৱে আৰু তাতে মানে গাখীৰ আৰু বেলপাত দিব পাৰি এটা আছে খাব পাৰে পালোঁ বৰ্তমান মন্দিৰটো পালোঁ এতিয়া কথাবোৰ ক'লে মানে পূৰণ হয় বুলি কয় বহুতে আৰু সঁচা কিজানি সেইকাৰণে এইটো মানে সেয়া কৰি মনৰ কথাবোৰ ইয়াতে ক'ব লাগে ক'লে মানে আপোনাৰ মানে ইচ্ছাটো মানে পূৰণ হয় আৰু মই মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ এতিয়া এনেকৈ মানে সকলোৱে মানে বেলপাতবোৰ দি আছে আৰু ভগৱানে সেৱা কৰি আছে ইফালে মানে গুফা আছে গুফাটোৰ ভিতৰত চাওক আপোনালোকে এতিয়া আমাৰ বাইহঁতে মানে সেয়া কৰি আছে আৰু মই সেয়া কৰোঁ এইটো মানে ইয়াতে খাল আছে সকলোৱে মানে ফটো উঠি আছে ইয়াতে মাছ দেখিছেনে আপোনালোকে আৰু এইকেইটা ৰাজহাঁহ হয় আৰু ইয়াতে মাছ কেনেকৈ মানে খাহি আছে মাছবোৰ মানে ওপৰলৈকে উঠি আহিছে এইবোৰ মাছ হয় কলা কলা যি দেখিছে আপোনালোকে এইবোৰ গোটেই মাছ হয় এই ৰাজহাঁহকেইটা মানে পানী খাই কিবা বিচৰি খাই আছে মানে মাছ হয় কেনেকৈ ভাহি আহিছে দেখিছেনে আপোনালোকে কলা কলা যি দেখিছে এইবোৰ কাৱৈ মাছ হয় আৰু ইয়াতো আছে ঘৰলৈকে গৈ আছোঁ মানে মই বাহঁতৰ তাত আহিছোঁ তো বেলশৰৰ মন্দিৰটো বাহঁতৰ ওচৰতে সেইবাবে ময়ো ইয়াতে আহিলোঁ আৰু এতিয়া মই ঘৰলৈকে বাহঁৰ ঘৰলৈকে গৈ আছোঁ আপোনালোকে চাই থাকিব তাতো মানে হোম আছে তাতো যাম মই আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰাই সকলোকে অকণো স্কিপ নকৰাকৈ আৰু এতিয়া মানে মই যাওঁ বাহঁতৰ তাতে আমি বাহঁতৰ ঘৰলৈকে যাই আছোঁ পূৰা বাহিৰত ওলাই আহিলোঁ আমি দোকান খাবাক দেই নামলাকে থাকে বাহঁতৰ ঘৰত আহিলোঁ মই আৰু মানে ইয়াতে মানে হোম চলি আছে ইয়াতো মই যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো মানে হোম চলি আছে আৰু ময়ো আহিলোঁ ইয়াতে আৰু মানে ভোগ খাবলৈ দিছে মানে মই খাই আছোঁ এনেকৈ ভোগ দি আছে আৰু খাবলৈকে এটা ভাত দিব ইয়াতে সকলোবোৰ আহিছে আৰু ভাত খাবলৈকে বহিছে সকলোৱে বহিছে আৰু ময়ো বহিছোঁ ইয়াতে আৰু চাই থাকিব দিছে মই খাম এতিয়া খাই আহিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু নতুনকৈ চেনেলটো যদি আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক আজিৰ কাৰণে বাই বাই সামৰিছোঁ।